হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি আকৌ মানে কালি কৈছিলোঁ নহয় বেলেগ ভিডিঅ'ত আজি বা কাইলৈ ৰোৱা লগাব বুলি। ৰোৱা লগাই আছে মাহঁতে, আমিও গৈ আছোঁ। এফালে ৰুটি বনাই আনিছোঁ, ৰুটি চাহ এইবিলাক বনাই আনিছোঁ, মাহঁতক দিওঁগৈ। আকৌ আমিও লগাম। এইফালে মানুহজন দেখিছেনে আগত গৈ আছে, মই ভিডিঅ' বনাই আছোঁ। আপোনালোকৰ কিবা কিনি খোৱা হ'লনে নাই? এফালে গৈ আছোঁ, গেলা পানী। কালিতো একদম পানী একেবাৰে ফুল হৈ আছিলে, আজিতো অকণ শুকাইছে দেই। এফালে গৈ আছোঁ দেই। মায়েহঁতে ৰোৱা লগাই আছিলে, মায়েহঁত এতিয়া ৰুটি আনিছোঁ যে সেইকাৰণে মানে মায়েহঁতক মাতিছোঁ। মায়েহঁত আহিব এতিয়া, মা পাপা মাহীদৌ ৰোৱা লগাই আছে দেই। ৰোৱা লগাই আছে, কমে বাহঁতেও লগাই আছে, ফেলেংজনীও লগাই আছে। মানুহে এবাৰ প্ৰথম লগাইছে দেই। চাওঁ মুখখন, দেখিছানে? মাহীদেউ পানী খাই আছে। মানে মই ঘৰলৈ আহি আছোঁ, ভণ্টিয়ে মাতিছে চাহ নিবলৈ। চাহখিনি লৈ যাওঁ, তাই মানে ইমান নিব নোৱাৰে, বটলো আছে যে পানী বটল, সেইটো কাৰণে তাই মোক ফোন কৰি মাতিছে। মই এতিয়া ঘৰলৈ আহি আছোঁ, ৰোৱা লগাইও আহিছোঁ। ফালে ভাগৰো লাগিছে। মই এয়া পানী বটল আৰু বাতি লৈছোঁ। সেইফালে ভণ্টিয়ে এয়া লৈ গৈ আছে চাহ বিস্কুট। মই এফালে গৈ আছোঁ, চাহকণ খাই লওঁগৈ। চাহকণ খাই লৈ আকৌ ৰোৱা লগাব লাগিব। যিমান পাৰোঁ ভিডিঅ'খিনি দি থাকিম দিয়ক। চাহ তাহ খাই হৈ গ'ল, এফালে ৰোৱা লগোৱাত লাগি গ'লোঁ। আজি শেষ কৰিহে যাম আৰু, শেষ নকৰাকৈ নাযাওঁ। এফালে মা মাহীদেউ লাগি গৈছে পূৰা। মই নোৱাৰোঁ, তেওঁ শিকি আছোঁ আৰু। ৰোৱা আধা লগাই হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। 12:30 বাজিল যে, আগত মানুহজন গৈ আছে। এফালে এইখিনিও লগাইছোঁ দেই। এফালে ঘৰলৈ গৈ আছোঁ, ভাগৰো লাগিছে। 12:30 বাজিলে, ভাত খাই অহা নাই, ৰুটি খাইছিলোঁ। এতিয়া গা পা ধুই কৰি ভাত খামগৈ আৰু আকৌ ভাটিবেলাকে আহিম। ভাটিবেলাকে আহি কৰি যিকণ আছে ৰুই থৈ যাম। এইফালে দেখিছেনে, মিছাকৈ কোৱা নাই কিন্তু, ৰোৱা লগাইছোঁ। এইফালে এইখিনি লগাই হৈ গ'ল। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ ইউটিউব চেনেলটো। আজিলৈ সামৰিছোঁ।